হাই গাইছ, স্বাগতম জনাইছোঁ কমল চেনেলৰ নতুন এটা ভিডিঅ'লৈ। আজি কিন্তু নিশ্চয় দুখী বাৰু মনটো বহুত বেয়া লাগিছে। কেলৈ কি আজি মই যোনখন বাহন নেকি চলাই থাকোঁ, মোৰ স্কুটিখন, মোৰতো লোকৰ নিচিনাকি বাইক চাইক নাই, কিবা কিবি মানে ইয়াত গৈ ৰ লোকৰ নিচিনাকি হেৰি নাই, বাহন চাহন নাই, চাৰিচকীয়া নাই, হেৰি নাই, যিকোনো মোৰ দুচকীয়া আছিলে, স্কুটি এখন আছে। আজি মই আমাৰ ইয়াতে নতুনকৈ ৰাস্তা এটা পেলাই আছে পেলাই আছে বুলি ক'লে চবে বুজি নাপাব, হয়তো ভুল হ'বও পাৰে। নতুনকৈ ৰাস্তা এটা তুলি আছে সেইফালৰ পৰা আহি আছিলোঁ মই। তেতিয়া মইতো এতিয়া প্ৰথম বজাত ৰাস্তাত দেখাম বাৰু, সেইফালৰ পৰা আহি আছিলোঁ। তেতিয়া ডাঙৰ শিল এটাত লাগি পেলাই মই পালদি খাই গ'লোঁ। স্কুটিখন এটা ভাঙি থাকিলে ভাঙিলে ইমান ভাঙা নাই বাৰু, স্কেচ অকণমান লাগিছে। স্কেচ লাগি পেলাই তাৰপিছত আপোনাৰ হেৰি কি বুলি কয়, ভাইজাৰৰ সেইফালে অকণমান যোনখিনি নেকি নট থাকে সেইবিলাক হেৰি হৈছে, এৰা খাই গৈছে। এৰা খাই যোৱাৰ পিছত এৰা খাই গ'ল আৰু তাৰপিছত মই আকৌ ঘূৰি গৈ পেলাই গেৰেজত দিলোঁগৈ। স্কুটিখন গেৰেজত দি মেলি তাৰপিছত এতিয়া আহি আছোঁ আকৌ, যোন জেগাত যাবলগীয়া আছিলে, যাবতো লাগিবই ন। আহি আছোঁ, তেওঁলোকে বনাই, মই দেখাই দিছোঁ কোনটো ৰাস্তাত মই বাগৰিছিলোঁ অলপ আগত, সেইফালে এইটো ৰাস্তা উঠাই আছে, এইফালে ৰাস্তা উঠাই আছে। সেইটো JCB ট্ৰেক্টৰ কিবা কিবি লাগি আছে, মানুহ কাম লাগি আছে, তাত বাগৰিছিলোঁ মই। তাত বাগৰি পেলাই উপায়তো নাই, কাকনো দুখিম, নিজৰ কাৰণে নিজে হেৰি হৈ লৈছোঁ। আপোন ঘাটি জমং নাম কাঢ়ে, আপোন ঘাটি মৰে জমং নাম কাঢ়ে বুলি কৈছে, কিন্তু মই সেইটো নহয়। জমং নাম কঢ়া নাই, মই নিজৰ ভাগে নিজে হেৰি হৈছোঁ। সেইটো কাৰণে নিজকে মই দুখিছোঁ, মোৰ নিজৰে ভুল আছিলে। মোৰ লগৰীয়া এজন আহিছিলে ঘৰত, গ'লোঁ, গৈ মেলি আহিলোঁ, আকৌ এইটো ৰাস্তাতে উভতি আহিছিলোঁ। তেতিয়াই এনেকুৱা হৈছোঁ তেতিয়াই মই হেৰি হৈছোঁ, এনেকৈতো একো নাছিলে, এনেকৈ বিশেষ হেৰি নাছিলে, কাৰণ নাছিলে। তাৰপিছত কি হ'ল, তাত জাষ্ট মই শিলগুটি এটা পালোঁ। শিলগুটিটোত মই আগ চকাটো উঠাই দিলোঁ। জানেই আপোনালোকে স্কুটিৰ চকাটো সৰু আছিলে, স্কুটি আগফালৰ চকাটো সৰু, তাতে হেৰি কৰিলোঁ। নতুন ৰাস্তাটো, এইটো নতুন ৰাস্তাটো আমাৰ ইয়াতে, তাৰ আগফালে অলপ পিছফালে থাকি আহিলে বাৰু। তাতে মই হেৰি কৰিলোঁ, ৰোলাৰখন মাৰি দিয়াহেঁতেন ইমান নহ'ল। এইটো ৰোলাৰ মাৰা নাছিলে। আপুনি ড্ৰাইভাৰ নি? মই তাত অথনি এক্সিডেণ্ট হ'লোঁ নহয়। বেয়া নাপাব, কিন্তু মই এনেই হেৰি কৰিছোঁ, ব্লক কৰি আছোঁ। মই বেয়া নাপাব, কি হ'ল, মই এক্সিডেণ্ট হৈ গ'লোঁ। তাৰ স্কুটিখন মই গেৰেজত থৈ আহিলোঁগৈ। মই এইটো কাৰোবাক দুখী লাভ নাই, এইটো মোৰ নিজৰ কাৰণেই হৈছে দেই। ঠিক আছে, যাওঁ। আপোনাৰ ঘৰ বৰদলনি কোন জেগা? বৰদলনি মই চিনি পাওঁ, মোৰ লগৰ বহুত আছে তাত। অঁ, মই শালমাৰী লগৰ বহুত আছে তাত। অঁ, ঠিক আছে, যাওঁ হা। তো গাইছ, ৰোলাৰ ড্ৰাইভাৰজনক লগ পাইছোঁ, কৈছে বেয়া পাব নালাগে, এনেকৈ মোৰ নিজৰ কাৰণেই হৈছিলে ন কথাটো, আৰু কেনেকৈনো ক'ম বেলেগৰ কাৰণে হৈছে বুলি। মোৰ নিজৰ দুখত মই নিজে হৈছোঁ, সেইটো কাৰণে কৈছোঁ। আৰু বেলেগে মাতি আছিলে ছাইডৰ পৰা, মই কেলৈ ব্লক কৰি থকাৰ কাৰণে মই সিহঁতক মাত চাত দিয়া নাই। কৈছোঁ ক'ত পৰিলে, কি কথা সুধি আছে, মই কোৱা নাই। ব্লকটো যে কৰি আহিছোঁ, সেইটো কাৰণে। তো আহি আছোঁ, কিন্তু এটাই ভাল কাম কৰিলে আমাৰ ইয়াত। এতিয়া শ্ৰীমন্ত শংকৰদেৱৰ অধিৱেশন পাতি পেলাই এটাই ভাল কাম কৰিলে। বাকী এতিয়া ৰাস্তাটোতো দেখিছেই চাগে আপোনালোকে ন, ৰাস্তাটো বনাই দিলে। ৰাস্তাটো বনাই দিয়াৰ পিছত এইফালে আমাৰ মুখাৰিও হৈ গৈছে, প্লাছ এইফালে ৰাস্তাও হৈ গৈছে। সেইটো ভাল কাম কৰিলে, কিন্তু তাৰ ভিতৰতো এটাই বেয়া কাম কৰিছে। আমাৰ এইফালে আৰু গাঁওখনত এটা চুক আছিলে। চুক আমাৰ গাঁওখনৰ হেৰিয়ে আমি আগতে এইফালে আমাৰ বেছি মানুহবিলাক এইফালে আছিলে, সেইটো কাৰণে আমি এটা চুক বুলি কৈ দিছোঁ বাৰু। এইফালে চুকৰ কিন্তু দলংখন বনাই নিদিলে।
বনাই দিব লাগিছিলে, কিন্তু ৰাস্তাটো বনাই দিছে কিন্তু দলংখন বনাই নাই দিয়া আৰু সেইকাৰণে বেয়া লাগিছে মানে। তো মই দলংখন দেখাম বাৰু আপোনালোকক। এনেকুৱা হৈ আছে মানে ইয়াৰ দলংখন, কিন্তু দলংখন বনাই দিয়াহেঁতেন অকণমান ভাল লাগিলেহেঁতেন আৰু মানে আমাৰ যিকোনো নেকি শ্ৰীমন্ত শংকৰদেৱৰ যেতিয়া ইয়াত অধিৱেশন পাতিছিলে তেতিয়া এই দলংখন বনাই দিয়াহেঁতেন নিচেই আমি সুখী হ'লোহেঁতেন মানে। কিন্তু আধা কৰিলে আধা নকৰাকৈ থৈ দিলে মানে। এইফালেও ৰাস্তাটোও বনাব থাকিলে, বনাই দিম বুলি কৈছে, কিন্তু চাই লওঁ কি হয়। এতিয়া মিটিংটো গ'লে মিটিঙৰ 10 দিনৰ পিছত, অধিৱেশনৰ 10 দিনৰ পিছত মানে খবৰটো কৰিব কৈছিলে। তো গাঁৱৰ এতিয়া প্ৰেচিডেণ্ট ছেক্ৰেটাৰী খবৰ কৰিছে নাই জানো, কিন্তু একে গাঁৱৰে আমাৰ। চাওঁ। তো গাইছ, ভিডিঅ'টো চাই থাকক, স্কিপ নকৰাকৈ। যোনে মোৰ চেনেলটো চাই আছে